নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল বন্ধুসকল তৃতীয় দিনৰ বাবে কেপ্টেইন ৰোহিত শৰ্মাই ঘোষণা কৰিছে ভাৰতীয় টিম আপোনালোকে জানে যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন মেচ ৰাখিছিল খন মেচ ইতিমধ্যে হৈ গৈছে প্ৰথমখন মেচত ভাৰতে 5 উইকেটত জয়লাভ কৰিছিল কিন্তু দ্বিতীয়খন মেচত ভাৰতে 10 উইকেটত নিলজ্জ পৰাজয় হৈছিল প্ৰথমখন মেচত হাৰ্দিক পাণ্ডে কেপ্টেইন আছিল আৰু দ্বিতীয়খন মেচত ৰোহিত শৰ্মা কেপ্টেইন আছিল ৰোহিতৰ কেপ্টেইনত ভাৰতে বেয়াকৈ হাৰিল এতিয়া সিৰিজটোত ভাৰত আৰু অষ্ট্ৰেলিয়া 1-1ৰ সমতা স্থাপনত আছে তৃতীয় দিনা জুনে জিকে হিয়ে সিৰিজ জিকিব সেইবাবে ৰোহিত শৰ্মাই যিকোনো প্ৰকাৰ তৃতীয়খন মেচ জয়লাভ কৰাটো বিচাৰিছে তৃতীয় দিনৰ বাবে ৰোহিত শৰ্মাই দুৰ্বল প্ৰদৰ্শন কৰা খেলুৱৈক বহাই তাৰ বিপৰীতে নতুন খেলুৱৈক স্থান দিব বিচাৰিছে যিকোনো প্ৰকাৰে ৰোহিতে সিৰিজ নিজৰ নামত কৰিব বিচাৰিছে কিয়নো 2023 চনত ভাৰতৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব যদি ভাৰতে এই সিৰিজ হাৰে তেন্তে বহুখিনি শক্তি কমি যাব যদি এনে সিৰিজ হাৰিব হয় তেন্তে বিশ্বকাপ কেনেকৈ জিকিব তৃতীয় দিনত ভাৰত পৰাজয় হলে ৰোহিত শৰ্মা অধিনায়কৰ ওপৰতো প্ৰশ্ন উঠিব সেইবাবে ৰোহিতে তৃতীয় দিনা নতুন খেলুৱৈ স্থান দি যিকোনো প্ৰকাৰে জিকিব বিচাৰিছে বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম